আজি আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিনৰ লগত সংগতি ৰাখি আমাৰ টেঙাখাত মডেল হস্পিটেলত টেঙাখাত ব্লক PHC সৌজন্যত এখন স্বাস্থ্য মেলা আয়োজন কৰা হৈছে আৰু সেইটো ডিব্ৰুগড় ডিষ্ট্ৰিক্টত আজি শুভাৰম্ভ কৰা হৈছে CHC মেলাত আৰু সেইটো যোনখন স্বাস্থ্য মেলা আয়োজন কৰা হৈছে তাত ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ অসম মেডিকেল কলেজৰ বিভিন্ন বিভাগৰ স্পেচিয়েলিষ্ট ডক্টৰ আহি আমাৰ ৰাজ্যক সেৱা আগবঢ়াবলৈ আহিছে আৰু সেই স্পেচিয়েলিষ্ট ডক্টৰখিনি হ'ল মেডিচিন চাৰ্জাৰী গাইনী আৰু আপোনাৰ ছালৰ বিভাগ চকুৰ বিভাগ সাইকেট্ৰি বিভাগ আৰু আপোনাৰ ডেণ্টেল বিভাগ ENT বিভাগ আহি পেলাই তেওঁলোকে আমাৰ ৰাজ্যক সেৱা আগবঢ়াবলৈ আহিছে আৰু এতিয়ালৈকে আমি যিখিনি ৰোগীয়ে আহি পেলাই নাম ৰেজিষ্ট্ৰেশ্যন কৰিছে এতিয়ালৈকে আমাৰ এৰাউণ্ড 350 মান হৈ গৈছে আৰু আমি আশা কৰোঁ আমি 1:30 বজালৈকে আমি ৰেজিষ্ট্ৰেশ্যন কণ্টিনিউ কৰিম বুলি ভাবিছোঁ আৰু তেতিয়ালৈকে আমি আৰু আমাৰ ওচৰ পাজৰে ৰাইজসকল আহি পেলাই আমাক এই প্ৰগ্ৰেমটো ছাকচেছফুল কৰিব বুলি আমি আশা ৰাখি পেলাই আমি আপোনালোকক এইটো বক্তব্য ইয়াৰ লগতে কিবা অন্য কাৰ্যসূচী ৰাখিছে নেকি? ইয়াৰ লগতে আমি আজি পেচেণ্ট ছেফটি ডে হিচাপে আমি প্লেজ লৈলোঁ আমি গোটেই স্বাস্থ্যকৰ্মীসকলে আৰু আমি গছপুলি ৰোপণ কৰিলোঁ। আয়ুষ্মান কাৰ্ড আপোনালোকে আজি আয়ুষ্মান কাৰ্ডৰ ডিষ্ট্ৰিবিউশ্যনো হ'ব অলৰেডি যিখিনি আপোনাৰ KYC জৰিয়তে আয়ুষ্মান কাৰ্ড বনোৱা হৈছিলে তেওঁলোকক আমি কালি আমাৰ যিহেতু অনুষ্ঠানত আয়োজন কৰা মানে পেচেণ্টক যেতিয়া জনোৱা হৈছিলে তেওঁলোকক আয়ুষ্মান কাৰ্ডৰ এটা কপি লৈ আহিব যাৰ মানে আছে তেওঁলোকক লৈ আহিব কোৱা হৈছিলে আৰু যোনে যোনে অলৰেডি বনাইছে তেওঁলোকক আমাৰ আয়ুষ্মান কাৰ্ডৰ ডিষ্ট্ৰিবিউশ্যন কাউণ্টাৰৰ পৰা তেওঁলোকৰ আয়ুষ্মান কাৰ্ডকেইখন আপোনাৰ কালেক্ট কৰিবলৈ আমি অনুৰোধ জনাইছিলোঁ। আমি ইয়াৰ লগতে আৰু এটা আপোনালোকৰ যোগেদি জনাব খুজিছোঁ যে এই যি প্ৰক্ৰিয়া আমাৰ স্বাস্থ্য মেলা এইটো আমাৰ আৰু 3টা মাহলৈ কণ্টিনিউ থাকিব। মুঠতে আমি 3.5 মাহ এই কামটো আমি চলাম আৰু অকল CHC লেভেলতে নহয় আমাৰ গাঁওবিলাকত যিখিনি আমাৰ হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ আছে তাতো আমি এই স্বাস্থ্য মেলা আয়োজন কৰিম আৰু তাত গাঁওবিলাকত আমাৰ প্ৰত্যেক সপ্তাহত এই কামটো চলিব আৰু বিভিন্ন ধৰণৰভাৱে আমি সাপ্তাহিক যি স্বাস্থ্য মেলা আমি হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰত পাতিম তাত ধৰক আমাৰ কমিউনিকেবল ডিজিজ নন কমিউনিকেবল ডিজিজ বা আমাৰ যদি স্থানীয় কিবা লোকেল ইছ্যু থকা তেনেকুৱা ৰোগ তেনেকৈ আমি সপ্তাহে সপ্তাহে তেওঁলোকক আমি কৰিম আৰু সেই অনুসৰি আমি আপোনালোকক জনাম আৰু আমাৰ আপোনালোকলৈ এটাই বিনম্ৰ অনুৰোধ যে আপোনালোকৰ যোগেদি যাতে ৰাইজে এইখিনি আমাৰ ফালৰ পৰাতো প্ৰচেষ্টা অব্যাহত থাকিব যাতে ৰাইজলৈকে আপোনালোকৰ সন্মান মাধ্যমৰ যোগেদি যাতে এই বাৰ্তাটো কঢ়িয়াই লৈ যায় আৰু আমি আশা কৰিছোঁ যে সমগ্ৰ আমাৰ এই বৃহত্তৰ টেঙাখাত অঞ্চলত স্বাস্থ্যজনিত যি মানে এটা জনজাগৰণ হ'ব লাগে অকল চিকিৎসা নিদানৰ প্ৰতিয়ে নহয় তেওঁলোকে ৰাইজৰ নিজৰ স্বাস্থ্যৰ প্ৰতি যাতে সচেতন হওক এই বাৰ্তাটো যাতে আপোনালোকৰ যোগেদি ৰাইজলৈ কঢ়িয়াই লৈ যায় সেয়ে আমি আপোনালোকৰ ওচৰত অনুৰোধ জনাইছোঁ।